এতিয়া মনটো এনেকুৱা যে আগতে আমি যেতিয়া আমাক পঢ়াইছিল শিক্ষকসকলে তেখেতসকলৰ মেথডবিলাক আমি কিন্তু অনুসৰণ কৰি আছোঁ এতিয়াও। তেখেতসকলে যেনেকৈ বৰ্ডত লিখি বুজাইছিল বা পাঠ্যক্ৰম পঢ়ি বুজাইছিল সেই মেথডেই ইউজ কৰি আছোঁ। এইবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰিং হৈ গৈছে। আজিৰ ছাত্ৰ ছাত্ৰী যদিও আমি একাডেমিকৰ কথা নাভাবি টেকন'লজিৰ কথা ভাবোঁ বহুত আগবঢ়া। গতিকে সিহঁতে টেকন'লজিৰ জৰিয়তে যদি সিহঁতক আমি শিক্ষা দিব পাৰোঁ তেতিয়াহে আমি সিহঁতৰ জোখৰ শিক্ষা দিব পাৰোঁ। ধৰা আমাৰ এজন মানুহক ভাত লাগে ইমান, আমি যদি ইমান দি থৈ দিওঁ তেখেতৰতো ভোক নপলাব। আমি ভাবিছিলোঁ যে ছাত্ৰজনে ইমান ভাত খায় কিন্তু আচলতে ইমান ভাত খায়। আমি যদি ইমান দি থাকোঁ তেতিয়াহ'লে পেট নভৰিব, তাৰ স্বাস্থ্য উন্নতি নহ'ব। আৰু তেনেকুৱা হৈ আছে, বহু বছৰ হৈ গ'ল। এইটো কেতিয়াবা সলনি কৰিব লগা আছিল কিন্তু সাহস কৰা নাছিল। কিয় সাহস কৰা নাছিল? যে আমি যিহেতু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত শিক্ষাৰ ক্ষেত্ৰত আমি ব্যয়টো একেবাৰে কম কৰি আছোঁ। মাত্ৰ GDP-য়ে 3% কৰি আছিলোঁ। তাৰমানে পঢ়িব লাগে, পঢ়ক ল'ৰা ছোৱালী আগবঢ়াই মানে কি ইয়াত বেলেগ কাণ্ট্ৰিবিলাকত 30%, 34% এনেকুৱাকৈ GDP-ৰ খৰচ কৰে। আমি মাত্ৰ 3% খৰচ কৰোঁ। আৰু এইবাৰ কি কৰিছে চৰকাৰে? কৈছে যে নহ'ব, আমি ডাবল কৰিম। আগৰ যি আমাৰ পলিচি আছিল, যে পলিচিত মাত্ৰ 3%